নমস্কাৰ বন্ধুবৰ্গ মই সিমসীমা গগৈ আপোনালোকক অসম গণিতলৈ পুনৰ স্বাগতম জনাইছো বন্ধুবৰ্গ আজি মই ত্ৰিগোণমিতিৰ এটা অভেদ প্ৰমাণ কৰিবলৈ আগবাঢ়িছো যেটো অভেদ মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয় চাও প্ৰশ্নটো এনে ধৰণৰ প্ৰমাণ কৰা √1 + sin a / 1 - sin a = sec a + tan a এর সমাধানটো হ'ব এনেকুৱা ধৰণৰ সমাধানটো কৰিবলৈ হলে আমি অভেদটোৰ বাঁ পক্ষ অৰ্থাৎ লেফট হ্যান্ড সাইডটো আমি লিখি লম LHS সমান বৰ্গমূল 1 + sin a / 1 - sin a এতিয়া আমাৰ প্ৰথম কাম হ'ব এই বৰ্গমূল চিহ্নটো আঁতৰাবলৈ আৰু বৰ্গমূল চিহ্ন আমি আঁতৰাবৰ কাৰণে বৰ্গমূলৰ ভিতৰত যি সংখ্যা থাকে তা হেতু বৰ্গ হৈ থাকিব লাগিব লব হৰ উভয়তে বৰ্গ হৈ থাকিব লাগিব আৰু বৰ্গ হলেহে আমি বৰ্গমূল চিহ্নটো আঁতৰাব পাৰিম এতিয়া কি ধৰণে আমি বৰ্গমূল চিহ্নটো আঁতৰাম বা আমি ভিতৰৰ অংশটো কি ধৰণে বৰ্গ কৰিম হেতু মন কৰিব লাগিব আৰু বৰ্গ কৰিবৰ কাৰণে ইয়াৰ পদ্ধতিটো হৈছে লবত যিটো আছে লবত যি আছে সেই লবখিনিয়ে আমি লব আৰু হৰ উভয়তে পূৰণ কৰিব লাগিব আৰু এই অংকটোত লব আছে 1 + sin a এটো হৈছে ত্ৰিগোণমিতিৰ এটা অংক এটাৰ বৰ্গমূল চিহ্নৰ আঁতৰা নিয়ম আৰু নিয়মটো হৈছে লবত যি থাকে সেই লবটোৱে লব হৰ উভয় পূৰণ কৰিব লাগিব এতিয়া আমি লবটোৱে লব হৰ উভয়তে পূৰণ কৰিম আৰু লবটো হৈছে 1 + sin a প্ৰথমতে আমি ভগ্নাংশটো লিখি লম আৰু ভগ্নাংশটো হৈছে 1 + sin a / 1 - sin a আৰু লবটো হৈছে 1 + sin a লব মানে হৈছে ভগ্নাংশৰ ওপৰৰ অংশ গতিকে লবটোৱে আমি লব আৰু হৰ দুই পক্ষক আমি পূৰণ কৰিম এতিয়া পূৰণ কৰিবলৈ আমি কি কৰিম ইয়াত কিছুমান অভেদ প্ৰয়োগ কৰিম এতিয়া চাব লব অংশটো 1 + sin a 1 + sin a দুয়োটা একে মানে আমি জানো স্কয়াৰ 1 + sin a হোল স্কয়াৰ এটো হৈ গল এতিয়া চাম হৰটোত আমি হোল স্কয়াৰ দিব নোৱাৰো কিয়নো এটা মাইনাস হৈ আছে এটা প্লাস হৈ আছে আৰু ইয়াত এটা অভেদ প্ৰয়োগ হৈ আছে a² - b² a² - b² অভেদ প্ৰয়োগ হৈ আছে বুলি আমি কেনেকৈ জানিলো তেনেই সহজ যেতিয়া দুয়োটা একে হৈছে সো ইয়াৰ প্ৰথম পদটো 1 ইয়াৰ প্ৰথম পদটো 1 একে ইয়াৰ দ্বিতীয় পদ sin a ইয়াৰ দ্বিতীয় পদ sin a একে মাত্ৰ চিহ্ন বেলেগ যেতিয়া পদ কেইটা একে হ'ব কিন্তু চিহ্ন বেলেগ হ'ব তেতিয়া a² - b² ফৰ্মুলা ব্যৱহাৰ হৈ আছে a² - b² মানে হৈছে a + b a - b য'ত a হৈছে 1 আৰু b হৈছে sin a অৰ্থাৎ ইয়াৰ হুপক্ষটো আৰু আমাৰ অংকটো হৰটো মিলি আছে যেটো আমি পোনপটীয়াকৈ a² - b² লিখিব পাৰো য'ত a হৈছে 1 1ক আমি স্কয়াৰ নিলিখো বা 1² লিখিলেও ভুল নহয় বা নিলিখিলেও হয় তাৰ পিছত চিহ্ন হ'ব মাইনাস আৰু b² মানে কি হ'ব b কি আছে sin a² বুলি নিলিখো আমি sin² a এতিয়া চাও লবটো কি এতিয়া লবটো বৰ্গ হৈ গল কিন্তু হৰটো এতিয়ালৈকে বৰ্গ হোৱা নাই আৰু মই আৰম্ভণিতে কৈছিলো বৰ্গমূল চিহ্নটো আঁতৰাবৰ কাৰণে লব আৰু হৰ উভয় পক্ষতে বৰ্গ হ'ব লাগিব অৰ্থাৎ স্কয়াৰ হ'ব লাগিব ইয়াত হৰটো 1 - sin² হৈছে কিন্তু লবটো হৈ আছে এতিয়া আমাৰ লক্ষ্য হ'ব হৰটো কি ধৰণে আমি বৰ্গ কৰিব পাৰো ইয়াত এতিয়া আমাৰ ত্ৰিগোণমিতিৰ এটা কমন অভেদ প্ৰয়োগ হ'ব আৰু সেই অভেদটো হৈছে sin² a + cos² a = 1 আৰু এতিয়া আমি যদি ইয়াক cos² a পৃথক কৰো অৰ্থাৎ cos² ৰাখি আমি sin² a টো যদি এইফালে লৈ যাওঁ তেতিয়া এনেকুৱা ধৰণৰ হ'ব cos² a = 1 - sin² a কিয় মাইনাস আছে কাৰণ সাইনটো বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈ গৈছে বাওঁ পক্ষতে প্লাস আছিল গতিকে সোঁ পক্ষতে মাইনাস হ'ব এতিয়া চাওক অৰ্থাৎ 1 - sin² a ঠাইত আমি cos² a লিখিব পাৰিম cos² a এতিয়া চাওক আমি দেখা পালো লব আৰু হৰ উভয়তে বৰ্গ হৈ আছে 1 + sin a হোল স্কয়াৰ cos² a গতিকে আমি পোনপটীয়াকৈ বৰ্গমূল চিহ্নটো আঁতৰাব পাৰিম আৰু বৰ্গমূল চিহ্নটো আঁতৰালে হ'ব এনেকুৱা ধৰণৰ 1 + sin a / cos
এ আৰু এই দুয়োটা স্কোৱাৰ বৰ্গমূল চিহ্নটোৰ লগতে আঁতৰি গৈছে cos a আৰু এতিয়া আমি অভেদটো পাবৰ কাৰণে পুনৰ এইকেইটা পৃথক কৰিম পৃথক মানে হৈছে এইটো 1 লিখিম আমি 1/cos a নেক্সট চিহ্ন আছে প্লাছ আৰু ইয়াৰ লব হৈছে sin a by cos a আৰু ত্ৰিকোণমিতিৰ অভেদ অনুসৰি 1/cos a মানে হয় sec a আৰু sin a by cos a মানে হয় tan a গতিকে আমি প্ৰমাণ কৰিবলগীয়া অভেদটোৰ সোঁপক্ষ পাই গ'লো গতিকে আমি ইয়াত ৰাইট হেণ্ড সাইড বুলি লিখি সমাপ্ত কৰিব পাৰোঁ বন্ধুবৰ্গ এই সমস্যাটোৰ কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক সুধিব পাৰে ইয়াৰ সমস্যাটো ইয়াত এনেকুৱা ধৰণৰ হ'ব পাৰে কিছুমানে হয়তো এই বৰ্গমূল চিহ্নটো কি ধৰণে আঁতৰিল বা এই স্কোৱাৰটো ক'লৈ গ'ল তেনেকুৱা ধৰণৰ কিছুমান পাজল বা সমস্যা থাকিব পাৰে গতিকে সেই সমস্যাৰ যদি হয় তেনে ক্ষেত্ৰত আপোনালোকে মোক মেছেজ কৰি বা কমেণ্ট কৰি সুধিব পাৰিব আৰু আমাৰ গণিতৰ লগত জড়িত আৰু কিছুমান সমস্যাৰ সমাধানৰ ভিডিঅ' লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব পাৰিব আৰু অনাগত দিনত মেট্ৰিক পৰীক্ষাৰ বাবে কিছুমান প্ৰয়োজনীয় অংকৰ সমস্যাৰ সমাধান লৈ আহিম পাৰিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰিব যাৰ জৰিয়তে আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী উপকৃত হ'ব ধন্যবাদ